নমস্কাৰ, মই তুলু বুঢ়াগোহাঁই তোমালোকৰ দশম শ্ৰেণী পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আছো। গতিকে এইটো খণ্ডত আমি পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। এতিয়া পোহৰ প্ৰতিসনৰ বিষয়ে আলোচনা কৰিব যাওঁতে আমি পোহৰ প্ৰতিসন পোহৰ প্ৰতিসন কিদৰে হয় তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। আমি জানো যে স্বচ্ছ মাধ্যমত পোহৰ সৰলৰৈখিক দিশত গতি কৰে। সৰলৰৈখিক দিশতে যদি গতি কৰে, এটা স্বচ্ছ মাধ্যমৰ পৰা যদি আন এটা স্বচ্ছ মাধ্যমত যদি পোহৰ ৰশ্মি গতি কৰে, তেন্তে তাৰ পোহৰ ৰশ্মি সৰলৰৈখিক দিশত গতি হয়নে? ইয়াকে আমি যদি চাব বিচাৰো, তেন্তে আমি যে উদাহৰণ এটা ল'ব বিচাৰো, ধৰা হওক যদি এইখিনি পানীত যদি এটা তুমি মুদ্ৰা যদি পেলাই থৈছা, কিন্তু তুমি ওপৰৰ পৰা যদি চোৱা, তেন্তে আমি সেই মুদ্ৰাটো অলপ ওপৰলৈ উঠা দেখিম, মানে পৃষ্ঠখনতকৈ অলপ ওপৰত উঠা দেখিম। বা আন কিছুমান উদাহৰণ যদি চাওঁ, এগিলাচ পানীত যদি আমি এডাল যদি পেঞ্চিল যদি ডুবাই দিয়া হয়, তেন্তে সেই পানী আৰু বায়ু যিটো সন্ধিতল, তাত অলপ বেঁকা হোৱা দেখিবলৈ পোৱা যায়। তো সেই বেঁকা কিয় দেখিবলৈ পোৱা গ'ল, বা মুদ্ৰাটো কিয় অলপ ওপৰলৈ উঠা দেখা গ'ল, বা আমি কাগজৰ যি পৃষ্ঠাত থকা কিতাপৰ পৃষ্ঠাত থকা যদি আখৰবোৰ এখন গ্লাছৰ সহায়ত যদি চাব বিচাৰো, গ্লাছখন যদি ওপৰত দি দিয়া হয়, তেন্তে কি হ'ব, আখৰবোৰ ওপৰলৈ উঠি অহা যেন লাগে। তো এই যিটো ঘটনা, এই ঘটনাটোৱে হ'ল পোহৰৰ প্ৰতিসৰণৰ কাৰণে বস্তুটো আমি হয়। গতিকে সেই পোহৰ প্ৰতিসৰণ কি, তাৰ বিষয়ে আমি চাম। গতিকে পোহৰ প্ৰতিসৰণ হ'ল এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যদি পোহৰ যদি প্ৰৱেশ কৰে, তেন্তে সেই মাধ্যমৰ যিটো সন্ধিতল থাকিব, এই মাধ্যমৰ সন্ধিতলত ইয়াৰ পোহৰৰ দিশ কি হয়, সলনি হয়। মানে যিটো বস্তুৰ পৰা পোহৰ আহিবছে, তাত যিটো তাৰ ঘনত্বৰ সাপেক্ষে ইয়াৰ দিশটো সলনি হৈ যায়, আৰু দিশটো সলনি হৈ যোৱাৰ লগে লগে আমি বস্তুটোৰ ওপৰলৈ উঠি অহা, বা সেই মাধ্যমত বা সন্ধিতলত বস্তুটো আমি বেঁকাকৈ দেখিবলৈ পোৱা যায়। গতিকে আমি পোহৰ প্ৰতিসৰণ কাক বুলি যদি কয়, এনেকে লিখিব পাৰিম। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ, আন এটা মাধ্যমলৈ পোহৰ বেঁকাকৈ গ'লে পোহৰৰ গতি দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে। এই ঘটনাটোকে পোহৰ প্ৰতিসৰণ বুলি কয়। পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। পোহৰৰ প্ৰতিসৰণ বোলে। সেইটোৱে মানে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেঁকাকৈ যদি গৈছে, তেন্তে পোহৰৰ গতি দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে। এই পৰিঘটনাটোকে পোহৰ প্ৰতিসৰণ বুলি কোৱা হয়। গতিকে এইটো হ'ল আমাৰ যিটো সংজ্ঞাটো, পোহৰ প্ৰতিসৰণৰ সংজ্ঞা। গতিকে আমি এবাৰ আয়তকাৰ কাঁচ বা কাঁচৰ মাজেৰে বায়ুৰ পৰা আয়তকাৰ কাঁচত যদি পোহৰ ৰশ্মি যদি প্ৰৱেশ কৰে, তাত কি ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, সেইখিনি বিষয়ে আলোচনা কৰিম। এতিয়া আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে
কাঁচৰ টুকুৰা মাজেৰে প্ৰতিসৰণ আয়তকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে কিছে প্ৰতিসৰণ কিদৰে হয় এই যেটো ঘটনাৰ কথা কৈছে পোহৰ প্ৰতিসৰণ ঘটনাৰ বিষয়ে আমি আলোচনা কৰিম আয়তকাৰ কাৰণে আমি এখন কিছে আয়তকাৰ এখন গ্লাছ লৈ ললো এখন গ্লাছ ইয়াৰ এটো মাধ্যম কিছে বতাহ মানে বায়ু মাধ্যম আছে এটো আৰু এখন হল গ্লাছ ধৰা হল বেকাকে কিছে বেকাকে পোহৰ পৰিব লাগিব বেকাকে কিছে ইয়াৰ এটা পোহৰ ৰশ্মি পৰিছে যিকোনো এটা উৎস বা পোহৰ ৰশ্মি আহি এই বিন্দুত পৰিছে এই বিন্দুত যদি পৰে এলা আমি আগতে যেটো উৎসৰ পৰা অহা পোহৰ ৰশ্মি আপত্য বুলি পাইছো এই ৰশ্মি কি হ'ব আপত্য ৰশ্মি আপতিত ৰশ্মি ঠিক আছে আমি এই বিন্দুত আমি কি কৰিলো তাৰ লম্ব অংকন কৰিলো আৰু কিছু যেতিয়া এই বায়ুৰ পৰা গ্লাছত যেতিয়া পোহৰ ৰশ্মি প্ৰৱেশ কৰিব ইয়াৰ কিছে দিশটো যেটো পোনে যাব লাগিছিলে যেটো এইটো দিশত যাব লাগে কিন্তু এইটো দিশত কিছে ই নাযায় কিয় নাযায় বায়ুটো এটা হল লঘুতৰ মাধ্যম আৰু এইটো হল ঘনতৰ মাধ্যম যেতিয়া বস্তুটো লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিব মানে দুটাৰ বেলেগ মাধ্যমত পোহৰ ৰশ্মি যদি প্ৰৱেশ কৰে আৰু ইয়াৰ কিছে এই মাধ্যমৰ যেটো সন্ধিতলত ইয়াৰ দিশ সলনি হয় আৰু এই যেটো পৰিঘটনাটোকে আমি কিছে পোহৰ প্ৰতিসৰণ বুলি কৈ আছো গতিকে ই কিছে এই মাধ্যমতে কিছে ইয়াৰ যেটো উচ্চলে কি হ'ব ইয়াৰ চাপি আহিব লম্বৰ উচ্চলে ই চাপি আহিব আৰু এই ৰশ্মিডাল কোৱা হয় প্ৰতিসৰিত ৰশ্মি এই ৰশ্মিডাল কিছে প্ৰতিসৰিত ৰশ্মি এডাল হল আপত্য ৰশ্মি এডাল হল প্ৰতিসৰিত ৰশ্মি আৰু ইয়াত যদি আমি লম্ব যদি অংকন কৰো এনে লম্ব হৈতে আপত্য ৰশ্মিয়ে লম্ব এটা কিছু কোণ সৃষ্টি কৰিছে এটো এংগল আই আৰু প্ৰতিসৰিত ৰশ্মিও এই লম্ব হৈতে এটা কিছে কোণ সৃষ্টি কৰিছে এটো স্মল আই দুটা কোণ সৃষ্টি কৰিছে ইয়াৰ পুনৰ এটা সম্পৰ্ক আছে আমি পুনৰ হেতু চাম গতিকে এইটোই হল আমাৰ প্ৰতিসৰণৰ যিটা নিয়ম সেই নিয়ম গিটাৰ কিছে ইয়াত মানি চলিব প্ৰতিসৰণৰ নিয়ম এতিয়া এই ৰশ্মিডাল যেটো এইখন গ্লাছখন স্বচ্ছ হয় গতিকে এই পোহৰ ৰশ্মিডাল কিছে একেবাৰে বাহিৰলৈ ওলাই যাব বাহিৰলৈ যেতিয়া ওলাই যাওঁতে ইয়াত কি হয় চাও ইয়াতো যদি ঠিক একেদৰে আমি লম্ব অংকন কৰো তেন্তে যাব লাগিছিলে এইটো দিশত যাব লাগে পোহৰ ৰশ্মিটো ওলাই কিন্তু এই দিশত যাব নোৱাৰে যেতিয়া এইটো আকৌ বাকি মাধ্যম আছে বায়ু মাধ্যম আছে এইটো আকৌ যেতিয়া পাতল মাধ্যমটো পাই যাব লঘুতৰ মাধ্যমটো পাই যাব পুনৰ ই লম্বৰ পৰা আঁতৰি যাব এডাল কিছে নিগত ৰশ্মি বুলি কোৱা হয় এডাল নিগত ৰশ্মি এইটো আপত্য ৰশ্মি আৰু এইটো দুটা মাধ্যমৰ সন্ধিতল আপতন বিন্দু বুলি কোৱা হয় এইটো পাই আহিছো আৰু এডাল কিছে প্ৰতিসৰিত ৰশ্মি আৰু যেডাল ওলাই গৈছে এডাল হল কিছে নিগত ৰশ্মি ইয়াৰ পৰা আমি যিটাৰ সূত্ৰ আছিলে সূত্ৰ কিটা পাম নম্বৰ 1 পোহৰ প্ৰতিসৰণৰ নিয়ম আপত্য ৰশ্মি আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে যেটো মানে আপত্য ৰশ্মি আৰু এইটো স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত যেটো সন্ধিতল মানে এইটো যাব যেটো স্বচ্ছ এইটো বায়ু স্বচ্ছ মাধ্যম আৰু আমাৰ গ্লাছখনো স্বচ্ছ মাধ্যম এই মাধ্যমৰ যেটো সন্ধিতলত থাকিব এই সন্ধি মাধ্যমত কিছে এইটো হল আপতন বিন্দু টনা লম্ব একেখন সমতলত থাকে একেখন সমতলতে আছে দ্বিতীয় পইণ্টটো হল যদি চাও
প্ৰদত্ত মাধ্যমৰ মাধ্যম যুগলৰ আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে এইটো যিটো আপত্য ৰশ্মিয়ে যিটো লম্ব হেতা যিটো কোণ কৰিব সেইটো আপতন কোণ, আৰু প্ৰতিসত ৰশ্মিয়ে লম্ব হেতা যিটো কোণ কৰিব, এইটো স্মল এটা r দিছো, সেইটো হ'ব প্ৰতিসত কোণ। গতিকে প্ৰদত্ত মাধ্যম যুগলৰ আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন মানে যিটো ত্ৰিকোণমিতি যিটো হ'ব লাগিব চাইন, আৰু প্ৰতিসৰণ কোণৰ চাইন অনুপাত, আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত ধ্ৰুৱক হয়, এটা ধ্ৰুৱক। এইটোৱে আমাৰ পোহৰ প্ৰতিসৰণৰ দুটা নিয়ম। আপত্য ৰশ্মি, প্ৰতিসত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব আৰু একেখন সমতলত থাকে। দ্বিতীয়টো পইণ্ট হ'ল প্ৰদত্ত মাধ্যম যুগলৰ আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত কিছে ধ্ৰুৱক পোৱা যায়। এইটোৱে হৈছে আমাৰ পোহৰ প্ৰতিসৰণৰ নিয়ম। ঠিক আছে।